বংকিমলে নাই ভা হা জানো পাই আছো বুলি ক'লে কিবা পোৱা নাই এতিয়ালে ভণ্টি সো দাদা মোৰ মানে চূড়ান্ত খং উঠিছে হা কিন্তু মই দেখাই দিয়া নাই আৰু খংটো ভালে এক্টিং কৰিছে ভাল কৰিছে Meg, bye bye. হ্যাঁ কি মই যে কামুৰি থাকিব লাগে তহঁতৰ ফোনটো টাইমে টাইমে কৰিব লাগে কৰিম দিয়া বাই বাই মই মাথা গৰম হৈ থাকে ৰাতি দিন সিহঁতক ফোনটো কৰিবলৈ সময় নাই কি ফোনটো কৰিবলৈ সময় নাই এইবিনে কিয় ৰেকৰ্ড হৈ আছিল যা যা হেল্ল' এভৰিৱান ৰাতি গুৱাহাটীত 10:40 বাজিছে আৰু মই সদায় ৰাতিপুৱাই ষ্টাৰ্ট কৰোঁ দিনত ষ্টাৰ্ট কৰোঁ ভিডিঅ' কিন্তু আজি মই ৰাতি ষ্টাৰ্ট কৰিছোঁ কিয় ষ্টাৰ্ট কৰিছোঁ কেলৈ কৰিছোঁ সকলোবোৰ গম পাব এতিয়া মই গৈ আছোঁ ৰেলৱে ষ্টেচন ট্ৰেইন আমি ক'ৰবালৈ যাম আমি মানে মই ক'ম আমাৰ লগত কোন কোন গৈ আছে এই ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে তেনেহ'লে মোৰ লগত ব'লক ট্ৰেইন ষ্টেচন দেন জাৰ্ণিটো মই কৈ আছোঁ লেটছ গো ঐ মই যে আমি বুলি কৈছিলোঁ আমিৰ ওৱান অফ দ্য পাৰ্ট দেৱজানী নাইচ টু মিট ইউ Very cute. Like me? Like me? সেইটো নাজানো চেণ্ডেলযোৰ কিউট আৰু এই লেট মি ইণ্ট্ৰডিউচ মই নিজে চিনি নাপাওঁ বাৰু হাই মই গাৰিমা এণ্ড তাই কোৰিঅগ্ৰাফি কৰিব আমাৰ এইবাৰ কোন প্ৰথমবাৰৰ বাবে বংকিম সংগীক দেখাব নৃত্য সকলোৱে জানে যে মই নাচিব নাজানো তাই নাচিব এইবাৰ আপুনি নাচিবই আৰু এইবাৰ আমাৰ কেৰেক্টাৰটো কি হ'ব এতিয়া নকওঁ বিগ ছাৰপ্ৰাইজ এখেতক চিনি পোৱা নাই এখেত মোৰ ভণ্টি চিনু তাই মোৰ লগতে থাকে বংকিমলে নাই ভা হা জানো পাই আছো বুলি ক'লে কিবা পোৱা নাই এতিয়ালে আৰু 5 মিনিট আছে জানে মই সুধিছিলোঁ 5 মিনিট ট্ৰেইনখন এৰিব কি হ'ব ইয়াত আপুনি যিকোনো ডাবা ন পোৱাহি নাই ন সেইটো মেইন কথা আপুনি এবাৰ ফোন কৰকচোন বংকিমক কিবা পালে হেল্ল' ৰিতিশা মোক জাষ্ট প্ৰিয়বাই কল কৰিলে মই তোমাৰ গৈ পোৱাগৈ নাই ৰাস্তাতে আছোঁ মোৰ মানে শ্বুট অলপ দেৰি হ'ল তাতে দেই মই তাকে মই গৈ আছোঁ ইহঁতে কৈছে যে মই কৈছোঁ ৰখোৱা মোৰ ধৰা আৰু 15 মিনিটছত পাই যাম মই ট্ৰেইনৰ পিছৰফালে দৌৰি ৰিতিশা শুনা হেৰি এইটো মাৰ্চ নে এপ্ৰিল সৰি দেই তোমাক এপ্ৰিল ফুলটো আগতে বনালোঁ আমি আহি পালোঁ গাড়ীতে ট্ৰেইনতে আছোঁ এই টোপনিতে নেকি উঠিবলৈ মই একদম এনেই ক'লোঁ এই গাইজ চেনেলটো মই ৱেলকাম কিয় ক'ম Hey guys, welcome. Hey guys, channel to my welcome. ফালতু কথা ক'ব প্ৰিয়মে মিছা কথা কৈ চাওক দুটাত হৈছোঁ প্ৰিয়মে যেনেকুৱা ৰাতি নাক বজাইছে এটা চিত্ৰাদি গম পালোঁ যে প্ৰিয়মে ৰাতি নাক বজায় এই গৰিমা বজাইছে নে প্ৰিয়মে ৰাতি নাক বজায় নে
প্ৰিয়মে সঁচা কথা কৈছোঁ মই আজি মই একদম টোপনিত নাই প্ৰিয়মে ৰাতি নাক বজাব ৰাতি নাক বজোৱাৰ কাৰণে শুব পৰা নাই মই মিছা কিয় ক'ম অভিনয় শুনিছিলানে হা নাক বজাইছিলে তাই তো বংকিমদাৰ ফিটনেছৰ আজি আমি চিক্ৰেট এটা গম পালোঁ ৰাতি তেখেতে ৰাতি ডিনাৰ নকৰে টোপনিত চিপছ খায় তো আপোনালোকে ফ'ল' কৰক তেতিয়া তেখেতৰ দৰে প্লিজ প্ৰিয়মে যিখিনি কথা কৈছে সকলো কাল্পনিক বাস্তৱিক জীৱনত একো ইয়াৰ লিং লাং নাই মই ব্ৰাছ কৰি আহোঁ দেই Oh. A very good morning to everyone. A cup coffee. 3 ঘণ্টা হৈছোঁ অলপমান টোপনিটো পূৰ হোৱা নাই কিন্তু তথাপিও এটা কফি লৈ পেলাই অলপমান কিক এটা দিব এতিয়া ব্ৰেকত গাড়ীত ৰখি আছে মই এতিয়ালৈকে আপোনালোকক কোৱাই নাই যে আমি ক'ত আহিছোঁ লাহে লাহে গম পাব এই ভিডিঅ'টোত আৰু এতিয়া গৈ আছোঁ গাড়ীৰ ওচৰত হেল্ল' আচ্ছা কি খবৰ ভাল ট্ৰেইন মিছ কৰিছিলোঁ আমাৰ ট্ৰেইন মিছ কৰিছিলোঁ খং উঠিছে কি চবৰে এনেকুৱা মিলি ভাগত নে ৰিত্ৰিশা আমি ফাৰ্ষ্ট টাইম লগ পাইছোঁ আজি ভাল প্ৰেংক এটা কৰিলোঁ আমি এতিয়া ক'ত আছোঁ কোৱাই নাই কোৱাচোন এতিয়া আমি আছোঁ মানে লখিমপুৰ লালুকৰ ওচৰত এইখিনি বালিগাঁও বুলি কয় বালিগাঁৱত মোৰ নতুন নতুন বিয়া হৈছে হাজবেণ্ডৰ এয়া মামীয়েকৰ মামীয়েকৰ ঘৰ এই গোটেই কেইঘৰটা মানে তাৰপিছত এই গোটেই কেইঘৰটা মানে আমাৰ মামাহঁতৰ ঘৰে হয় তাৰপিছতে ইয়াতে আমি এতিয়া আজি প্লেনটো কৰিছোঁ তাৰপিছতে আমি কি প্লেনৰ কৰিছোঁ আমি একোৱেই পোৱা নাই কি প্লেনৰ কাৰণে আমাৰ গান এটা হৈ আছে শ্বুটিং এতিয়া আজি আৰু কাইলৈ শ্বুটিং হ'ব এই গানৰ গোটেই BTS বিলাক গম পাব এতিয়া গানটোৰ নামটো আকুল বিকুল কলিজা এতিয়া চাই থাকিব আপোনালোকে পাবই লাহে লাহে গোটেইখিনি বস্তু হেল্ল' শ্বকড হৈ যায় ইয়াতে থৈ দিয়া তুমি মোৰ হেৰি পোৱা নাই ন নাই মই তোমাকেই পোৱা নাই তোমাৰ ফটো দেখিছোঁ ভিডিঅ'ত দেখিছোঁ ইউএছও ক'ত থাকে বুলি নিউ জাৰ্চি ন নিউয়ৰ্কৰ ওচৰতে এই ৰ'ব ইয়াতে নালাগে তাহাঁতি তাতে খাব তাই খাই নে লাজ কৰিছে আজি এনেই আমাৰ শ্বুটিং চলি থাকিলে বহুত খায় ঠিক আছে চাবা মই 5 মিনিটত মই সলমান খানক দেখাই আছোঁ বাহিৰত চোন চাই আছে ল'ৰা ছোৱালীকেইটাই গোবিন্দ আজি প্ৰথমবাৰ মোৰ জীৱনত ওখ ফিল মানে এনেকৈ পজিশ্যনটো দেখিছা কি কৰি দিলে মই নিজকে দেখা নাপাওঁ আজি নিজকে ওখ লাগিছে দেই ভাল লাগিছে আবেলি ওলাব হ'লেই আমাৰ গৈ থাকা মই গৈ আছোঁ এইখনে ইম্পৰ্টেণ্ট লৈছোঁ খালি পটককৈ দিয়ক খালি পটককৈ দিয়ক ইমাৰ্জেঞ্চি নেকি ইমাৰ্জেঞ্চি এমাৰ্জেঞ্চিত খাৰু লাগে আমি পৰহিৰ পৰা পূজা কৰিম ধূপেই নাই পূজা কৰি আহিছে হ'ব দিয়ক কোনোবা এটা কৰিলে হ'ল আমি লাগিছিল প্ৰথমবাৰ লগ পাইছিলোঁ নাই লাগে মই যেতিয়া তুমি প্ৰেংকটো কৰিলা মই তেতিয়া বোলো আচ্ছা ফ্ৰেণ্ডলি হৈ গ'ল আমাৰতো পাছখনৰ কাম সদায় কিবা নহয় কৰোঁ কেনেকুৱা লাগে ক'লে কাহিনী আজি নালাগে দিয়া মই আছোঁ আমি আমি ৰিভিল কৰাই নাই মই নকৰোঁ তুমি কৰি দিয়া নাবে
ভণ্টি চ' দাদা আজি এই মিউজিক ভিডিঅ'টিত আমি এনেতো নৰ্মেল অৰ্ণৱ দেৱযানী দেখে কিন্তু আজি আমাৰ কেৰেক্টাৰটো হ'ল ককায়েক ভনীয়েকৰ চৰিত্ৰ আৰু আজি মোৰ দাদা আৰু মই তেখেতৰ ভণ্টি গতিকে মই গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ লৈ আহিছোঁ মোৰ দাদাক সেইটোৱে ছাছপেঞ্চ আছিলে মোৰ লাজ লাগে কিন্তু এনেকৈ অকণমান ক'বলৈ অকৱাৰ্ড হৈ গৈছোঁ নালাগে কিয় লাজ কৰিব লাগে কোৱা ত' আমি গান এটা শ্বুট কৰি মই কৈ আছোঁ আমাৰ মেন বিহাইণ্ড দ্য চং য়াংগেষ্ট ডিৰেক্টৰ তোমাৰ নামটো ভাস্বত ভূঞা ভাস্বত চবে বোপাই বুলি মাতে আৰু সেয়াই আৰু বেচেৰাতে বহুত কষ্ট কৰি আছে ধূলি বালি খাই ভাতো দেৰিকৈ খাইছে আজি 3-4টা শ্বট গ'ল আশা কৰোঁ আজি সোনকালে আৰু বেছি সময় নাই আৰু 1.5 ঘণ্টামান আছে 3টা শ্বট আছে হৈ যাবগৈ আপোনালোকে ৰেডি হৈ থাকক এক্সাইটেড হৈ থাকক ফালি দিম অঁ ভালে এক্টিং কৰিছে ভাল কৰিছে আমাৰ য'ত আছিলোঁ আমি মিচিং গাঁৱত ইয়াতে মোৰ শ্বুট হৈছিলে মই ইয়াতে এখেতক ক'লোঁ যে আমি আজি আপং খাম কিন্তু সেই চাইমদটো নহয় যোনটো মাজুলীত খাইছিলোঁ আমাৰ ইয়াৰ পৰা পেকআপ আৰু এটা চিন আছে আমি ঘৰলৈ যাম য'ত আমি আছোঁ এতিয়া তাতে এটা চিন আছে এইটো কৰিম কিন্তু তাৰ আগত আপং ইজ মাষ্ট নাখায় নেকি ৰৌ মাছ আৰু বিলাহী বেলতলা বজাৰৰ গাহৰি গঁৰালতে চুগামৰ দৰে মাথা নধৰাল হায়ৈ অমায়ৈ অমালতী ঘৰলৈ যাং একদম ফ্ৰেছ ধৰি আহিছোঁ এই চাওক নতুন মাছ বেপাৰী ইন দ্য মাৰ্কেট এইয়া জপিয়াই দিলে জপিয়াই আছে দিয়া দিয়া ধৰা